हरखाबै फैनाय बारहुंखा अखाया जनाय ओनसोलाव गोबां सुबुंफोरनि न'-बां खहा खालामलांदों। गोजां बोथोरनि समाव हरखाबै फैनाय बारहुंखा अखानि जाहोनाव जनाय ओनसोलनि सुबुंफोरा गोबां दुखु जारलायाव गोग्लैनानै दं। बारहुंखा अखाजों न'-बां खहा जाजानाय सुबुंफोरा आसाम सरकारनि सेराव अनसुंथाइ हास्थायदों। नंगौ, मैयानि हरखाबै फैनाय बारहुंखा अखाया जनाय ओनसोलनि गोबां गामिफोराव गोबां सुबुंफोरनि न'-बां खहा खालामलांदों। थांनाय मैयानि सानाव हरखाबै गोबां बिबांनि बारहुंखा अखा फैदोंमोन, जायनि जाहोनाव जनाय ओनसोलनि गोबां गामिफोराव सुबुंफोरनि थाग्रा न'-बाङा सिलिंखार जालांजोबदों। बेनिखायनो खहा जालांनाय नखरनि बिगोमाफोरा दुखु फोरमायदों, लोगोसे आसाम सरकारनि सेराव अनसुंथाइ हास्थायदों। যোৱাকালি ৩টামান বজাত আমাৰ ইয়াত বুগুৰিগুৰিত ডাঙৰকৈ ধুমুহা শিলা বৃষ্টি দি আমাৰ ঘৰ বাৰী চব ভাঙি গ'ল। তাৰ পৰা এতিয়া কৰা মানুহো নাই। এতিয়া কি কৰি মালাই চিলাই হৈ আছে, ধান চান কুকুৰা চুকুৰা আছিলে, ঘৰখন ভাঙি পিনে যেন তেন মানুহখিনি দৌৰি থপৰি ওলাইছোঁ। তেতিয়া ভাঙি গ'ল আৰু ঘৰখন। ঘৰতলত মানুহ আছিলে নেকি? ঘৰতলত মানুহ আছিলে, এতিয়া দৌৰি পিনে ওলালোঁ। বোৱাৰীটো আৰু ল'ৰাটো ঘৰত নাছিলে। বস্তুবিলাক এনেকৈ আলাই চিলাই হৈ আছে মোৰ। নমস্কাৰ, মই কুমাৰ স্বৰ্গীয়াৰী। যোৱাকালি মঙ্গলবাৰে আমাৰ এই শিয়ালমাৰী গাঁৱৰ আমাৰে ঘৰ 3:30মান বাজিত ধুমুহা আহি গোটেই ঘৰ ভাঙি চাউল ধান কাপোৰ লগতে ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ চব ভিজি আদায় হ'ল। ইয়াৰ কাৰণে মই অনুৰোধ জনাওঁ যে চৰকাৰক যেন আমাৰ যিটো ধুমুহাত ক্ষতিপূৰণ হৈছে ইয়াৰ কাৰণে অলপ সহায় দিব বুলি আশা ৰাখিলোঁ।